আসসালামু আলাইকুম নমস্কাৰ মই আহিছো জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহাবৰ ওচৰত আজি AIEDF দলৰ জন্ম দিৱস হিচাপে আপুনি অসম তথা সমষ্টিবাসী ৰাইজক কি বাৰ্তা দিব বিচাৰে 3 অক্টোবৰ 2005 চনত AIEDF দলৰ জন্ম হৈছিল দলৰ প্ৰতিষ্ঠা দিৱস আজি 21তম প্ৰতিষ্ঠা দিৱস আজি গোটেই অসমত আমি উদযাপন কৰি আছো হযরত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত 2005 চনৰ 3 অক্টোবৰত দলে জন্ম লাভ কৰিছিল আপোনালোকে দেখিছে আৰু তেতিয়াৰ পৰা আজিলৈকে অবিৰতভাৱে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত AIEDF দলৰ কৰ্মীসকলে AIEDF দলৰ প্ৰতিনিধিবৰ্গ আমি অসমৰ বঞ্চিত জনগণ নিপীড়িত জনগণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হকে মাত মাতি আহিছো ৰাজনৈতিকভাৱে আমি দলৰ মজিয়াৰ পৰা দলৰ প্ৰতিনিধি কৰ্মী নেতাসকলে মিলি আমি সকলোৱে কাম কৰি আছো আৰু এই 20টা বছৰ অসমৰ লাখ লাখ জনতাই আমাক সংগ দিছে তেখেতসকলে সমৰ্থন দিছে আশীৰ্বাদ দিছে তাৰ কাৰণে আমি বিধায়ক বনাইছে জনগণে MP বনাইছে পঞ্চায়ত প্ৰতিনিধি বনাইছে বিভিন্ন জিলা পৰিষদ গঠন কৰাৰ কাৰণে আমি সক্ষম হৈছো এইবিলিও বিভিন্ন পঞ্চায়তত আঞ্চলিক আমি দখল কৰিছো প্ৰতিনিধি পঞ্চায়তত হৈছে এতিয়াও আমি 15 জন বিধায়ক আছো মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত অসমৰ নিপীড়িত বঞ্চিত মানুহৰ কাৰণে আমি কাম কৰি আছো অবিৰতভাৱে আমাৰ এই যাত্ৰা চলি আছে অনাগত দিনতো দলৰ মজিয়াৰ পৰা মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমি অসমৰ নিপীড়িত লাঞ্ছিত বঞ্চিত প্ৰান্তীয় মানুহৰ কাৰণে আমি সংগ্ৰাম কৰি যাম যুঁজি যাম ৰাজনৈতিক সংগ্ৰাম আমাৰ চলিব সম অধিকাৰ সমমৰ্যাদা আমাৰ লক্ষ্য গতিকে সেই লক্ষ্য সন্মুখত ৰাখি আমি যুঁজি আছো আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিছে দলৰ জন্মলগ্নৰ পৰা আজিলৈকে বহুত মানুহে তেখেতসকলৰ নিজৰ জানো দিছে আৰম্ভণিৰ পৰা আপুনি যদি চাই নগাঁও মৰিগাঁও কৰিমগঞ্জত আমাৰ জনিয়া সমষ্টিৰ মুজাফৰবাৰী গোৱালপাৰা এই অঞ্চলসমূহ গোটেইখিনি নাম এতিয়া আপোনাক ক'ব গ'লে কোনোবা নাম এৰি যাব সেইকাৰণে মই নাম কোৱা নাই বহুত লোকে দলৰ কাৰণে তেখেতসকলে আত্মবলিদান দিছে শ্বহীদ হৈছে তেখেতসকলে ঘুনিয়া হৈছে বহুতজন আৰম্ভণিত বহুত ঘাত প্ৰতিঘাতৰ মাজেদি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমি দল কৰিছো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আমি আজিৰ এই ষ্টেজ পাইছো এটো অসমৰ জনতাৰ মানে স্বতঃস্ফূৰ্ত সমৰ্থন আৰু তেখেতসকলৰ সহযোগিতাৰ কাৰণেটো হৈছে গতিকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আজিৰ এই প্ৰতিষ্ঠা দিৱসত গোটেই অসমবাসীলৈ আৰু বিশেষভাৱে আমাৰ দলৰ সমৰ্থকসকল দলৰ বেলবিচাৰসকল দলক ভাল পোৱা দলক মানে সহযোগ কৰা আৰ্থিকভাৱে মানসিকভাৱে সময় দি দলক পৰামৰ্শ দি যিসকলে দলক সহযোগ কৰে পৰামৰ্শ দিয়ে বা দলক আশীৰ্বাদ দিয়ে সেই সকলৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু তেখেতসকললৈ মই তেখেতসকলৰ আখু মানে সুস্বাস্থ্য মই কামনা কৰিছো আজিৰ এই দলৰ প্ৰতিষ্ঠা দিৱসত আৰু অসমবাসীৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছো যে অনাগত দিনতো আমাৰ এই অবিৰত যাত্ৰা এই যুঁজ এই সংগ্ৰাম আমি চলাই যাম আপোনালোকৰ আশীৰ্বাদ লৈ গতিকে দলৰ আজিৰ এই জন্মদিনত প্ৰতিষ্ঠা দিৱসত আপোনালোকে দলৰ কাৰণে আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ সুস্বাস্থ্যৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু দলৰ মজিয়াৰ পৰা আমি যাতে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি যাব পাৰো এইটোৱেই অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰো যিও নহওক জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহাবক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াতে সামৰি মাৰিছো ধন্যবাদ।